মথাউৰি বজাৰত সুদখোৰৰ দপদপনি নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত খুটিৰপাৰ মথাউৰি বজাৰৰ কাষতে থকা সুদখোৰৰ দপদপনিয়ে একাংশ লোকক অতিষ্ঠ কৰি তুলিছে বুলি চৰ্চিত হৈছে। আজি আমি এছএন ইণ্ডিয়া 24 এজন কুখ্যাত সুদখোৰক দেখুৱাব লৈছো। ভালদৰে চাওক এগৰাকী কুখ্যাত সুদখোৰলৈ। এওঁৰ নাম জনৈক জালালুদ্দিন। নগাঁও জিলাৰ জুৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত খুটিৰপাৰ মথাউৰি বজাৰৰ কাষতেই এগৰাকী কুখ্যাত সুদখোৰৰ ঘৰ। দীৰ্ঘদিনৰ পৰা সুদত লাখ লাখ টকা দি চৰকাৰী বৃহৎ কৰ ফাঁকিৰে সুদৰ বৃহৎ ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী কুখ্যাত সুদখোৰ জালালুদ্দিনৰ বিৰুদ্ধে। বিভিন্ন সময়ত সুদৰ টকাৰ বাবে একাংশ লোকক গুণ্ডাগিৰি কৰি মাৰপিট কৰাৰ লগতে একাংশ লোকক অপদস্থ কৰা বুলি চৰ্চিত হৈছে এগৰাকী কুখ্যাত সুদৰ ব্যৱসায়ী জালালুদ্দিনৰ বিৰুদ্ধে। নিজকে খুটিৰপাৰা অঞ্চলৰ ডন বুলি দাবী কৰা বুলি চৰ্চিত এগৰাকী কুখ্যাত সুদৰ ব্যৱসায়ী জালালুদ্দিনৰ ওপৰত চকু পৰিবনে আয়কৰ বিভাগৰ। সুদৰ ব্যৱসায়ৰ নামত গুণ্ডাগিৰি কৰা এগৰাকী কুখ্যাত সুদখোৰৰ বিৰুদ্ধে কেতিয়া বিহিত ব্যৱস্থা গ্ৰহণ কৰিব জুৰিয়া আৰক্ষীয়ে। পৰৱৰ্তী পৰ্যায়ত আমি এছএন ইণ্ডিয়া 24 অধিক তথ্যৰ সৈতে এগৰাকী কুখ্যাত সুদখোৰক এটা এটাকৈ মুখা খুলিবলৈ যত্ন কৰিম। সুদৰ ব্যৱসায় বন্ধ নকৰালৈকে খুটিৰপাৰা অঞ্চলত দপদপাই সুদৰ ব্যৱসায়ৰ নামত গুণ্ডাগিৰি কৰা সুদখোৰসকলৰ এখন দীঘলীয়া তালিকা আমাৰ এছএন ইণ্ডিয়া 24 হাতত আহি পৰিছে। তালিকাখনত থকা প্ৰতিজন কুখ্যাত সুদখোৰক এটা এটাকৈ মুখা খুলিম। আমি এছএন ইণ্ডিয়া 24 জন্ম লগ্নৰ পৰাই সুদখোৰৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰি আহিছো। সুদৰ ব্যৱসায় বন্ধ নোহোৱা পৰ্যন্ত চলি থাকিব সুদখোৰৰ বিৰুদ্ধে আমাৰ এছএন ইণ্ডিয়া 24 এই অভিযান। নিউজ ডেস্ক ৰিপৰ্ট এছএন ইণ্ডিয়া 24।